গুড মৰ্ণিং সকলোকে। ৰাতিপুৱা এয়া উঠি পাকঘৰত আহিলোঁ ব্ৰাছ কৰি লৈ। তাৰপিছত এয়া গেছত মই চাহকাপ বহাই দিলোঁ, কাৰণ ৰাতিপুৱা উঠিয়ে মই গাখীৰ চাহকাপ নাখালে একেবাৰেই মই ফ্ৰেছ নহওঁ। গাখীৰ চাহকাপ খোৱা ভাল নহয়, তেতিয়াও খালোঁ বাৰু। চাহকাপ বহাই দিলোঁ, দি পেলাই কি কৰিছোঁ, মই দৰ্জা দুৱাৰ খোলা হোৱাই নাছিলে। ৰাতিপুৱা দুৱাৰখন খুলিলোঁ, খুলি পেলাই আমাৰ আগফালে চাব দেই, দুৱাৰখন খোলাৰ লগে লগে এয়া দেখিছেনে মন্দিৰভাগ, ইমান ধুনীয়াকৈ শিৱ মন্দিৰভাগ একেবাৰে দুৱাৰ খুলিয়ে দুৱাৰ মুখতে আমাৰ মন্দিৰভাগ। ৰাতিপুৱাই মনটো ভাল লাগে দেখা পাওঁ। গেটখন খুলিলোঁ, এয়া চাওক আমাৰ আগফালৰ পৰিৱেশ। এখন ধুনীয়া ফিল্ড এখন আছে, তাতে পোৱালীবিলাকে খেলা ধূলা কৰে। এই মন্দিৰভাগ সেইফালে একদম আমাৰ কলনী, তাৰপিছত এইটো ছাইডতো আমাৰ একদম দীঘলীয়া কলনী। তাৰপিছত এতিয়া মোৰ চাহকাপ হ'লেই চাগে, এয়া চাহকাপ লৈ পেলাই বহিছোঁ। ৰাতিপুৱা চাহকাপ কোনো নুঠোঁতে মই চাহকাপ খাই লওঁ, তাৰপিছতে বাকী কামখিনি কৰিব পাৰোঁ, নহ'লে একেবাৰে ফ্ৰেছ নহয়। একদম ৰাতিপুৱা বেলেগ একো নাখাওঁ, বিস্কুটে দিয়ে চাহকাপ খাই লওঁ, খাই পেলাই আৰু বাকী কামখিনি আৰম্ভ কৰোঁ। এতিয়া ৰাতিপুৱাই আটা মাৰি আটাখিনি অকণমান মঠি থওঁ বুলি ভাবিছোঁ ৰুটি খাবলৈ। এয়া মোৰ ৰুটিও হৈ গ'ল, এতিয়া খাই লওঁ দেই।